যিখিনি পাৰদৰ্শিতা অনুযায়ী আজি এই সভাত সভাপতি মহোদয় তথা এইখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিদেৱ, আমাৰ এই শিক্ষাগুৰু তথা দাদা দিলীপ বৰগোহাঁইদেৱ, মঞ্চত উপবিষ্ট এইখন বিদ্যালয়ৰে অধ্যক্ষ আমাৰ একালৰ মূৰে সতীৰ্থ মৰমৰ ছাৰ বাইদেউসকল, সহকৰ্মীসকল, লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ দিন আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। আমি এই বঁটা পাবলৈ বহুখিনি কষ্ট কৰাৰ ফলত এনেকুৱা এটা দিন আহে যিটো দিনত আমাক শিক্ষানুষ্ঠানসমূহৰ জৰিয়তে বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। এই যে প্ৰস্তুতি আমি কৰিছোঁ, এই প্ৰস্তুতি কিন্তু সহজ কথা নহয়, কাৰণ প্ৰস্তুতি সকলোৱে কৰিব, কিন্তু সকলোৱে যে বঁটা পোৱা নাই, চেষ্টা কিন্তু এৰি দিব নালাগে। কাৰণ চেষ্টা যদি এৰি দিয়া যায়, তোমালোকৰ শিক্ষা অপূৰ্ণ হ'ব। লগতে এই যিটো মানসিকতা, এৰি দিয়া মানসিকতাই পিছলৈ বেছি ঠাই পাব, যাৰ কাৰণে নেকি তোমাৰ ভৱিষ্যতৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিব। কথাবোৰ সৰু যেন লাগে, কিন্তু এইবোৰ যদি আগবাঢ়ো তেতিয়াহ'লে জীৱনত আমি বহু দূৰলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ম। কাৰণ মা দেউতাৰ লগত থাকে, কিন্তু মা দেউতাই সকলো সময়ত লগত নাথাকে। তোমালোক নিজেই, ভাই ককাই যিমানেই মৰমৰ নহওক, মাক দেউতাক যিমানেই মৰমৰ নহওক, সকলো ক্ষেত্ৰত কিন্তু মাক দেউতাকে তোমাক সংগ দিব নোৱাৰে, ভাই ককাই বাবাই ভনীয়ে তোমাক সংগ দিব নোৱাৰে। নিজৰ ঠাই বিচাৰিবলৈ লওঁতে তোমালোক নিজেই সেই কষ্টখিনি কৰিব লাগিব। ছাৰ বাইদেউসকলে তোমালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিন্তু পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। কিন্তু এটা কথা, ছাৰ বাইদেউসকলৰ যি পৰামৰ্শ তোমালোকে কিমান দূৰ গ্ৰহণ কৰিছা, বহুতো কষ্ট হয়। এতিয়া আমাৰ জিলাত এনেকুৱা আমি এটা শৈক্ষিক পৰিৱেশ আনিবলৈ চেষ্টা কৰিছোঁ, যাক আমি কোৱালিটি এডুকেশ্যন বুলি কওঁ। এতিয়া কোৱালিটি এডুকেশ্যন যদি আনিবলৈ হয়, অকল শিক্ষক শিক্ষয়িত্ৰীসকলে চেষ্টা কৰিলে নহয়। ল'ৰা ছোৱালীয়ে নিজে নিজৰ কৰ্তব্যখিনি কৰিব লাগিব, মাক দেউতাকে নিজে নিজৰ কৰ্তব্যখিনি কৰিব লাগিব। তাৰ পিছতহে আমাৰ ডিষ্ট্ৰিক্টৰ যি কোৱালিটি এডুকেশ্যন পাবলৈ সক্ষম হ'ব। আমি যোৱা কেইটামান বছৰত যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ, এই চেষ্টাৰ ফলত আমাৰ ডিষ্ট্ৰিক্টৰ যি HSLC এক্সামৰ ৰেংকিঙত আমি যোৱাবাৰ 8 পজিশ্যন, অল আছামত 8 পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। এইখিনি আমাৰ ছাৰ বাইদেউসকলৰ কষ্টৰ ফল, মাক দেউতাকৰ কষ্টৰ ফল, বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কষ্টৰ ফল বুলি মই কওঁ। কিন্তু ফাৰ্ষ্ট ডিভিজন ডিষ্ট্ৰিক্টত কিমানে পালে, বা 60% এণ্ড above কিমানজন ছাত্ৰ ছাত্ৰীয়ে পালে বুলি যেতিয়া আমি আকৌ হিচাপ কৰোঁ, তেতিয়া কিন্তু সংখ্যা আকৌ কমি আহে। পাৰ্চেণ্টেজৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, প্ৰায় আমাৰ কিমান হয়, 14%। কিন্তু এইফালে আমি অল আছামত ৰেংকিং পাইছোঁ কিমান,
8%. গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি যিটো চেষ্টা কৰি আছো এই চেষ্টাত ছাত্ৰ ছাত্ৰীসকলে আৰু চেষ্টা কৰিব লাগিব তেতিয়াহে আমি ৰেংকিঙত উন্নীত হ'ম ফাৰ্ষ্ট ডিভিজন বিশেষকৈ এইবাৰ আমি লক্ষ্য ৰাখিছোঁ যোৱাবাৰতকৈ যাতে ফাৰ্ষ্ট ডিভিজন পোৱাৰ সংখ্যা বেছি হয় প্ৰত্যেকখন স্কুলৰ পৰা আমি এটা টেণ্টেটিভ টাৰ্গেট লৈছোঁ যে এইবাৰ কোনখন ইনষ্টিটিউটৰ পৰা কিমানজনে ফাৰ্ষ্ট ডিভিজন লাভ কৰিব অকল প্ৰাইভেট স্কুলৰ সাকসেসফুল ষ্টৰী লৈ পেলাই আমি আগবাঢ়িব নোৱাৰোঁ বুজি পাইছানে প্ৰাইভেট স্কুলৰ সাকসেসফুল ষ্টৰী লৈ পেলাই আমাৰ ডিষ্ট্ৰিক্টৰ শিক্ষা ক্ষেত্ৰত আমি আগবাঢ়িব নোৱাৰোঁ প্ৰভিন্সিয়েলাইজত গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুখিনি সা সুবিধা প্ৰদান কৰা হৈছে তোমালোকৰ শিক্ষানুষ্ঠানতো এটা ডাঙৰ বিল্ডিং হ'বলৈ গৈ আছে স্কিলখিনি শিকিবলৈ তোমালোকে ইয়াত সুবিধা পাবা এতিয়া আমি যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ মেলি শিক্ষানুষ্ঠানবোৰ চলাই আছোঁ এই ধৰণৰ ডাঙৰ বিল্ডিং হৈ উঠাৰ পিছত বহুখিনি পৰিৱৰ্তন আহিব ফাৰ্নিচাৰৰ পৰা আদি কৰি ক্লাছৰুমত স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা হ'ব তাৰপিছত বাকী টিচাৰ্ছ কমন ৰুমৰ পৰা আদি কৰি টয়লেটৰ গোটেইখিনি কিছু পৰিৱৰ্তন আহিব যিয়ে নেকি ইমান দিনে আমি অন্য ঠাইত দেখি থকা মডেল স্কুলৰ আৰ্হি আমি নিজৰ স্কুলতে পাম আৰু নিজৰ স্কুলত যিটো বিল্ডিং আমি পাম এই বিল্ডিঙে হ'ব আমাৰ কাৰণে মডেল স্কুল কিন্তু এই বিল্ডিং বনোৱাৰ পিছত এইখিনি জীয়াই ৰখাৰ দায়িত্ব আমাৰ ছাত্ৰ ছাত্ৰী গাৰ্জেনৰ লোকেলিটি অকল শিক্ষক শিক্ষয়িত্ৰীসকলে এইখিনি জীয়াই ৰাখিব নোৱাৰে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়াৰ পিছত গভৰ্ণমেণ্টে বান্ধি দিয়া ধৰণে এনৰোলমেণ্ট লাগিব নামভৰ্তিকৰণত উন্নীত হ'ব লাগিব ক্লাছ ৱাইজ অকল বোলে এটা ক্লাছত 50 হ'ল বা 45 হ'ল পিটিআৰ আমি মেইনটেইন কৰিছোঁ সেইটো নহ'ব ক্লাছ 6ত যি ধৰণে পিটিআৰ মেইনটেইন হ'ব লাগে ক্লাছ 7তো তেনেকৈ মেইনটেইন হ'ব তাৰপিছত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰতিটো ছাবজেক্টত কিমান ল'ৰা ছোৱালী আছে ছাবজেক্ট ৱাইজ এনৰোলমেণ্ট সেইখিনি আকৌ চোৱা হ'ব তে ছাবজেক্ট ৱাইজ এনৰোলমেণ্টত কিমানখিনি আছে সেইখিনিত যদি গভৰ্ণমেণ্টে নিৰ্ধাৰণ কৰি দিয়া অনুযায়ী ঠিকে ঠাকে আছে তেতিয়াহ'লে সেই টিচাৰজনক এইখন স্কুলত ৰখা হ'ব যদি নহয় তেতিয়াহ'লে আকৌ য'ত সেই টিচাৰৰ প্ৰয়োজন হ'ব তালৈকে আকৌ ৰেচনেলাইজেশ্যনৰ জৰিয়তে আমি আকৌ নিবলৈ বাধ্য হ'ম তে আমি মৰমৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিজৰ স্কুলত সদায় পাবলৈ হ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিব লাগিব সঠিকভাৱে নামভৰ্তিকৰণ কৰিব লাগিব ক্লাছত পিটিআৰ বুলি যাক কওঁ আমি সেই পিটিআৰ মেইনটেইন কৰিব নহ'লে তোমালোকৰ মৰমৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলক কিন্তু আমি সদায় একে শিক্ষানুষ্ঠানত ৰাখিবলৈ সমৰ্থ নহওঁ বা ৰাখিব নোৱাৰিম গভৰ্ণমেণ্টে এই এটা নতুন নিয়ম বান্ধি দিছে নিজৰ মৰমৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সদায় নিজৰ শিক্ষানুষ্ঠানত পাবলৈ হ'লে কি কৰিব লাগিব আমি ক্লাছ ৱাইজ এনৰোলমেণ্ট সেইখিনি আমি চবে মিলি পিটিআৰ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব নহ'লে ইমান ডাঙৰ বিল্ডিং আমি পাম ভাল ডেস্ক বেঞ্চ পাম ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ পাম কিন্তু ষ্টেণ্ডাৰ্ড যদি সেই একে অৱস্থাত থাকে তেতিয়াহ'লে কিন্তু
লাভ নহ'ব আমি এই অঞ্চলত এইখন বিল্ডিং হৈ উঠাৰ লগে লগে এখন লেখত ল'বলগীয়া শিক্ষানুষ্ঠান হিচাপে আমি গঢ় দিব লাগিব আমাৰ সপোন এইটোৱে এনেই আমি এই অঞ্চলত তেনেকুৱা ডাঙৰ বিল্ডিং দিয়া নাই আমাৰ সপোন কি বকলীয়াঘাট এৰিয়াত এনেধৰণৰ ডাঙৰ বিল্ডিং যদি বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেম্পাছত দিয়া যায় তেতিয়াহ'লে এনেকুৱা বিল্ডিং লৈ পেলাই সেই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে ভাল শিক্ষা লাভ কৰিব ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ লাভ কৰিব ভাল শিক্ষাৰ এটমস্ফিয়াৰ লাভ কৰিব আৰু যিটো এটমস্ফিয়াৰত ল'ৰা ছোৱালীবিলাকে অন্য ঠাইৰ ল'ৰা ছোৱালীৰ সমানে ঢেৰ মাৰিব পাৰিব আৰু কোৱালিটি এডুকেশ্যন লাভ কৰিব এইখিনি আমি কৰিব পাৰিমনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল জীয়াই ৰাখিব পাৰিমনে এই বিল্ডিং হৈ উঠাৰ পিছত তোমালোকেতো জানাই আজিকালি বহুতো শিক্ষানুষ্ঠান আমি এমেলগেমেট কৰিবলৈ লৈছোঁ মাৰ্চ কৰিবলৈ লৈছোঁ সংলগ্ন কৰিবলৈ লৈছোঁ তাৰমানে কথাটো এনেকুৱা যি শিক্ষানুষ্ঠানত ল'ৰা ছোৱালী নাই সেই শিক্ষানুষ্ঠান তাৰ ওচৰৰ শিক্ষানুষ্ঠানৰ লগত একে লেভেলৰ যদি হয় মাৰ্চ কৰি দিয়া হয় যদি তলৰ খাপৰ হয় বা LP হয় বা ME হয় তেতিয়াহ'লে ওচৰৰ হাইস্কুলৰ লগত বা হায়াৰ ছেকেণ্ডেৰীৰ লগত এমেলগেমেট কৰা হয় তেতিয়া আগৰ স্কুলখন কিন্তু নাথাকে তেনেকৈ বিলাক জীয়াই ৰখাৰ স্বাৰ্থত মাৰ্চ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে বা এমেলগেমেশ্যনৰ ব্যৱস্থা কৰা হৈছে আৰু এমেলগেমেশ্যন কৰাৰ লগে লগে এনৰলমেণ্ট বাঢ়ি যায় টিচাৰৰ যিটো শ্বৰ্টেজৰ প্ৰব্লেম সেই প্ৰব্লেমটো নাইকিয়া হৈ যায় বুলি আমি ভাবিছোঁ এতিয়া আকৌ আহোঁ ফাৰ্ষ্টলি আৰ্ট ষ্টুডেণ্ট প্ৰডাক্ট কৰি আছোঁ হয়নে মই প্ৰেক্টিকেলৰ কথাই ক'বলৈ গৈ আছোঁ এতিয়া আৰ্ট ষ্টুডেণ্ট প্ৰডাক্ট কৰি আমাৰ গাঁও ভূঞে চুকে কোণে বহুতো আৰ্ট ষ্টুডেণ্ট হ'ল কিন্তু পঢ়া শেষ হোৱাৰ পিছত সকলোকে আমি সমানে চাকৰি দিব পাৰিছোনে কাৰণ আমাৰ কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিল এৰিয়াৰ যিখিনি সাবজেক্ট এলট কৰা হৈছে ডিপাৰ্টমেণ্ট দিয়া হৈছে সকলো ডিপাৰ্টমেণ্টত পোষ্টবোৰ লিমিটেড ইয়াৰলি আমি গ্ৰেজুৱেট যিখিনি পাইছোঁ মাষ্টাৰ ডিগ্ৰী যিখিনি পাইছোঁ বা ছেকেণ্ড ইয়াৰ যিখিনি পাইছোঁ বা মেট্ৰিক পাছ কৰা যিখিনি পাইছোঁ ভেকেন্সি পোষ্ট অনুযায়ী চাকৰি দিবলৈ যাওঁতেও কিন্তু সকলোকে চাকৰি দিব পৰা নাযায় যাৰ কাৰণে বহুতে অৰ্হতা থাকিও চাকৰি পাবলৈ সক্ষম হোৱা নাই বয়স এনেকৈ পাৰ হৈ যায় ফলত কি হয় ঘৰখনত অসুবিধা আহি পৰে নহয়নে আজি তোমালোকে পঢ়ি আছা মাক দেউতাকৰ মৰমত পঢ়ি আছা পঢ়ি পেলাই যিদিনা তোমালোকে কলেজত ভৰি দিবা কলেজৰ পৰিৱেশ বেলেগ পাবা কিন্তু কাৰ্বি আংলঙত আমাৰ যিকেইখন প্ৰভিন্সিয়েলাইজ কলেজতো আৰ্ট ষ্ট্ৰীম বেছিভাগত আছে এইবাৰ আমি থকনপে কলেজত ডিগ্ৰী লেভেলত ছায়েন্স ষ্ট্ৰীম পাবলৈ সক্ষম হৈছোঁ এতিয়া এডভাৰটাইজ হৈছে ৰিক্ৰুইটমেণ্ট হোৱাৰ পিছত
নেক্সট একাডেমিক কাউন্সিলৰ পৰা ছায়েন্স ষ্ট্ৰীম আমি আৰম্ভ কৰিবলৈ সক্ষম হ'ম। তাৰপিছত ইষ্টাৰ্ণ কলেজত ছায়েন্স ষ্ট্ৰীম আমি খুলিবলৈ সক্ষম হৈছোঁ। ডিফু গভৰ্ণমেণ্ট কলেজত ছায়েন্স ষ্ট্ৰীম আছে, কিন্তু যিটো হাৰত HSLC পাছ কৰি পেলাই ল'ৰা ছোৱালীবিলাকে ছায়েন্স পঢ়িব বিচাৰে, চিট কিন্তু সকলোকে আমি দিব নোৱাৰোঁ। চিট দিব নোৱাৰাৰ কাৰণে ভাল ল'ৰা ছোৱালীবিলাকে ডিষ্ট্ৰিক্টৰ বাহিৰত যায়। আমাৰ যিখিনি চিট কেপাচিটি, সেই চিট কেপাচিটি ভৰাবলৈ লওঁতে আমি কিছুমান কোৱালিটি নোচোৱাকৈও আমি এডমিশ্যন দিবলৈ বাধ্য হৈ যাওঁ। কিন্তু এনেকৈ কিমান দিন চলিব? কলেজবোৰ যদি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব নোৱাৰে, কলেজখন জীয়াই থাকিব কেনেকৈ? বা বেলেগ ষ্ট্ৰীম ডিমাণ্ড দিবলৈ কি হতেনো তেওঁলোকে আগবাঢ়িব পাৰিব? গতিকে আমি যদি ছায়েন্স ষ্ট্ৰীম ডিমাণ্ড দিবলৈ লাগে, তেতিয়াহ'লে ফাৰ্ষ্ট ডিভিজন বোলে ইমান ছায়েন্স ষ্ট্ৰীমৰ কাৰণে ডিমাণ্ড দিব পাৰে, বা অমুক কলেজত, ৰুকাছেন কলেজত আমি এতিয়ালৈকে ছায়েন্স ষ্ট্ৰীমৰ কথা ভাবিব পৰা নাই। তোমালোকৰ নিচেই ওচৰতে থকা কলেজখনত কিন্তু ছায়েন্স ষ্ট্ৰীমৰ কথা এতিয়ালৈকে আমি ভাবিব পৰা নাই। এইটোৰ কাৰণে যিটো ডিমাণ্ড আমি পাব লাগে, চৰকাৰক আমি জাষ্টিফিকেশ্যন দিবলৈ যাওঁতে যিটো ডিমাণ্ড আমি দিব পাৰিম, বা যিটো জাষ্টিফিকেশ্যন আমি দিব পাৰিম, যিটো নাম্বাৰ আমি দেখুৱাব পাৰিম, সেই নাম্বাৰ কিন্তু দেখুৱাব পৰা নাই। এই নাম্বাৰ যদি দেখুৱাব কথা হৈ পৰে, গভৰ্ণমেণ্টে ইমান টকা পইচা খৰচ কৰি পেলাই কি হতেনো ইনফ্ৰাষ্ট্ৰাকচাৰ দিব, কি হতেনো পোষ্ট ক্ৰিয়েট কৰিব? আমাৰ স্তৰতো কিন্তু ট্ৰেনজিশ্যন ৰেট হাৰ পাৰ্চেণ্টেজখিনি ঠিকে থাকিব লাগিব। দেখা যায় ফাৰ্ষ্ট ছেমিষ্টাৰত 60জন ল'ৰা ছোৱালী এডমিশ্যন ল'লে, 30 জন। থাৰ্ড ছেমিষ্টাৰলৈ কমি আহিব, ফ'ৰ্থ ছেমিষ্টাৰলৈ কমি আহিব, শেষত গৈ ফাইনেল আকৌ কমিব, পাছ কৰাৰ সংখ্যা কমিব। এনেকে যদি হয়, আমাৰ কলেজ জীয়াই থাকিব কেনেকে? আমাৰ কলেজসমূহে কোৱালিটি মেইনটেইন কৰিব কেনেকে? ফাণ্ড লাভ কৰিব যদি আমি ভাল পাৰফৰ্মেঞ্চ দেখুৱাব নোৱাৰোঁ। ৰুকাছেন কলেজখন জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আছে। গঢ় দিবলৈ পাৰিম নে নাই? আমি পাৰিম। বৰ টান কাম নহয়, ভাবিব লাগে। মোবাইলত বেছি সময় ব্যস্ত নাথাকি ঘৰত যিকণ সময় পায় ভালকৈ পঢ়া শুনা কৰিব লাগে। গভৰ্ণমেণ্টে এতিয়া সুবিধা দিছে কি, আৰোহণৰ জৰিয়তে প্ৰত্যেক স্কুলৰ পৰা বেষ্ট ষ্টুডেণ্ট আমি বাছনি কৰিছোঁ মেণ্টি হিচাপে। কোন গৈছিলে এইবাৰ এক্সপ'জাৰ টৰত? মেণ্টি কোন গৈছিলা? এক্সপ'জাৰ টৰত গৈ পেলাই কি পালা? গুৱাহাটীলৈ যে গৈছিলা, কোৱা, অকণমান কৈ দিয়াচোন। কি পালা গুৱাহাটীত? এইমছত লৈ গৈছিলে আমাক, তাত পেচেণ্ট দেখাইছিল আৰু লগতে গোটেই এইমছৰ ডিটেইলছত গোটেইখিনি বস্তু বুজাই দিছিল। আৰু আৰ্মি কেম্পত লৈ নি পেলাই তাতো গোটেইখিনি বস্তু বুজাই দিছিলে। আৰু IIT কেম্পাছটো গোটেইটো ঘূৰাই পেলাই বহুত ধুনীয়া আছিলে।
শিক্ষামন্ত্ৰী ৰমেশ বেগম। ডক্টৰ ৰমেশ বেগম। তাৰপিছত কাক লগ পাইছা? নাৰায়ণপুৰ ছাৰক লগ পাইছা? আমাৰ ছেক্ৰেটাৰী নাৰায়ণপুৰ ছাৰক লগ পাইছানে? নাই পোৱা। MD ছাৰক লগ পাইছা? ডক্টৰ প্ৰকাশ। কাক লগ পাইছা? ডাইৰেক্টৰ বাইদেউসকলক লগ পাইছানে? ডক্টৰ প্ৰকাশ ছাৰ। প্ৰিন্সিপাল ছেক্ৰেটাৰী। আৰু কি দেখিলে? কলাক্ষেত্ৰ, ছায়েন্স মিউজিয়াম, ৰাজ্যিক মিউজিয়াম, এইমছ আৰু জু। তাৰপিছত কিহত পাৰ্টিচিপেট কৰিলে? কেৰিয়াৰ আমাৰ ল'ৰা ছোৱালীবিলাকক জানিব লাগিব। নহ'লে সহজ কথা নহয় কিন্তু